কেই প্ৰকাৰৰ এইবোৰ কৈছোঁ। আজি মই তোমালোকক এই উদ্ভিদ কলাৰ ভাগ দুটা আছে নহয়, সেই ভাগ দুটাৰ বিষয়ে আলোচনা কৰিম। এতিয়া উদ্ভিদ কলাৰ ভাগ কেইটা আছিল তোমাক আগৰ ক্লাছ মই ধুনীয়াকৈ বুজাই দিছোঁ, তোমাক এইটো চাই ল'বা। এতিয়া এই ভাগ দুটা হ'ল এটা ভাজক স্থায়ী কলা। এতিয়া মই তোমালোকক ভাজক কলা কাক বোলে, ভাজক কলা কি এই ভাজক কলা মানে হ'ল এতিয়া ধুনীয়াকৈ দিছোঁ, উদ্ভিদৰ যিকোনো কোষবিলাক অপূৰ্ণ অৱস্থাত থাকে আৰু সকলো সময়তে বিভাজিত হয়, নতুন অপাঠ্য কোষ উৎপাদন কৰে, তাক কি বুলি কোৱা হয়? ভাজক কলা বুলি কোৱা। আচ্ছা, আমি এতিয়া ভাজক কলা কি এইবুলি জানো। ভাজক কলা মানে কি? যে উদ্ভিদৰ যিকোনো কোষবিলাক অপূৰ্ণ অৱস্থা, অপূৰ্ণ মানে কি? যেটা ডেকা মানে এটা মেচুৰিটি থাকে, যে উদ্ভিদৰ যিকোনো কোষবিলাক অপূৰ্ণ অৱস্থাত থাকে আৰু সকলো সময়তে বিভাজিত হয়, নতুন অপাঠ্য কোষ উৎপাদন কৰে, তাক কি বুলি কোৱা হয়? ভাজক কলা বুলি কোৱা হয়। এইটো অৱস্থান তিনিটা ভাগ কৰিছে, এটা অগ্ৰস্থ ভাজক কলা, নিৰ্মিত ভাজক কলা আৰু পাৰ্শ্ব ভাজক কলা। অগ্ৰস্থ ভাজক কলা মানে কি? এই উদ্ভিদৰ আগ অংশ, শিপাৰ অগ্ৰ অংশ এইটো বঢ়াই যোৱাত সহায় কৰে, অগ্ৰস্থ ভাজক কলা। নিৰ্মিত ভাজক কলা মানে কি? সেই গছটোৰ ওপৰত যে গাঁঠি থাকে, এই গাঁঠিবিলাকক কি বুলি কোৱা হয়? নিৰ্মিত ভাজক কলা বুলি কোৱা হয়। আৰু পাৰ্শ্ব ভাজক কলা মানে হ'ল সেই গছটো বা সেই উদ্ভিদটো কিমান শকত, এই শকত হোৱা অধীনৰ যুগ্ম ভাজক কলা কি বুলি কোৱা হয়? পাৰ্শ্ব ভাজক কলা বুলি কোৱা হয়। তোমালোকে বুজি পালানে? আকৌ কৈছো, অগ্ৰস্থ ভাজক কলা মানে হ'ল এই গছৰ অগ্ৰ অংশ বা আগ অংশ আৰু শিপাৰ আগ অংশ যে এইটো বাঢ়ি সহায় কৰে। নিৰ্মিত ভাজক কলা মানে হ'ল সেই গছৰ ওপৰত যে গাঁঠি থাকে, গাঁঠি, এই গাঁঠিবিলাকক কোৱা হয় নিৰ্মিত ভাজক কলা। আৰু পাৰ্শ্ব ভাজক কলা মানে কি? সেই গছটো কিমান তোমাৰ শকত হৈছে, এই শকত হোৱা অন্যান্য যুগৰ কলা কি বুলি কোৱা হয়? পাৰ্শ্ব ভাজক কলা বুলি কোৱা হয়। এতিয়া মই তোমালোকক স্থায়ী কলাৰ বিষয়ে কম। যিবিলাক কলাৰ কোষবিলাক ভালকৈ উৎপত্তি হয়, পিছত বিভাজনৰ ক্ষমতা হেৰুৱাই নিৰ্দিষ্ট আকাৰটো ধাৰণ কৰে, স্থায়ী পদ পৰিণত হয়, তাক কি বুলি কোৱা হয়? তেনেকৈ কলাক স্থায়ী কলা বুলি কোৱা হয়। ফৰ এক্সাম্পল, এই মই যে অলপ আগৰ ক্লাছত কৈছিলোঁ যে এটা উদাহৰণ দিছিলোঁ যে মানুহ এজন একেবাৰে সৃষ্টি হোৱাৰ পিছৰ পৰা যেতিয়া মাতৃ থাকে, তেতিয়াৰ পৰা আৰম্ভ কৰি মানুহ যি হাৰত মানুহ বাঢ়ি থাকে, এই হাৰত যদি বাঢ়ি গৈ থাকে 80 বছৰ হোৱাৰ লগে লগে, 80 বছৰ হোৱাৰ লগে লগে সেই মানুহজন কিমান বড় হৈছিল ভাবাচোন। কিন্তু 20 বছৰ বা 22 বছৰ হোৱাৰ লগে লগে সেই সমাজগতি হেৰুৱাই পেলায়। এই হেৰুৱাই যে পেলাই, এই হেৰুৱাই পেলাই যে তেওঁ স্থায়ী কলা যে প্ৰপাৰ্টি আছে, তাক স্থায়ী কলা বুলি কোৱা হয়। এটা এক্সাম্পল দিছোঁ, যেনেকৈ 18 বছৰ আগলৈ এইটো তেতিয়া থাকে ভাজক কলা, 18-20 বছৰ তেতিয়া স্থায়ী পৰিৱৰ্তন স্থায়ী কলা বুলি কোৱা হয়। একেদৰে আমাৰ স্থায়ী কলা তাক কৈছোঁ, যিবিলাক কলা কোষবিলাক ভাজক কলাৰ পৰা উৎপত্তি হয়, পিছত বিভাজনৰ ক্ষমতা হেৰুৱাই কি হয়? নিৰ্দিষ্ট আকাৰটো ধাৰণ কৰি স্থায়ী পদ পৰিণত, তাক কি বুলি কোৱা হয়? স্থায়ী কলা বুলি কোৱা হয়। ই আকৌ দুই প্ৰকাৰ, এটা হ'ল সৰলস্থায়ী কলা আৰু এটা হ'ল স্থায়ী কলা। সৰলস্থায়ী কলা আকৌ তিনিটা ভাগ কৰিছে, এটা হ'ল পেৰেনকাইমা, ক্লোৰেনকাইমা, স্ক্লেৰেনকাইমা। পেৰেনকাইমা মানে হ'ল তোমাৰ বিশেষকৈ এইটো এই জলজ উদ্ভিদৰ ক্ষেত্ৰত হয়। এই মেটেকা মানে এই মেটেকাবিলাক যে উপৰি থাকে, এইবিলাক বাঢ়ি থকাত সহায় কৰে কি কলা? পেৰেনকাইমা। তাৰপিছত ক্লোৰেনকাইমা কাম কি? ক্লোৰেনকাইমাবিলাক তোমাৰ কি কৰে যে এই যে চাবাচোন, এই বছৰে কিমান বতাহ হৈ গ'ল,
চাব যেতিয়া বতাহ যেতিয়া আহে এনেকুৱা লাগে গছটো একেবাৰে ভাঙি যাব পৰি যাব তামোলবিলাক চাবাচোন এনেকৈ হালি যদি থাকে এইটো কি কলা এইটো পেৰেণ্ট এইটো কোন কাই সেই কলকা কলাৰ কাৰণে সেইটো হালি জালি নগৈ থাকিব পাৰে আৰু স্কেন কেমেৰা কলা মানে হ'ল এই নাৰিকলৰ এই গছটো আযুক্ত তাৰপিছত মৰাপাত্ৰ এইবিলাক তোমাৰ হ'ল যে স্কেন কেমেৰা এইবিলাক যে কি তোমাৰ বস্তা বনোৱা হয় তেনেহ'লে আমি কি পালো স্থায়ী কলা বিষয়ে পালো তাৰপিছত জটিল কলা আছে স্থায়ী কলা তোমাৰ কি পাবা তোমাৰ এক ভাগ আৰু দুটা আৰু জাইলা কলা আৰু ফ্লুয়েণ্ট কলা জাইলা কলাৰ কাম কি এইবিলাক মই পিছত ক্লাছ বুজাই দিম ফ্লুয়েণ্ট কলাৰ কাম কি তেনেহ'লে আমি আকৌ ৰিপিট কৰি আছো যে ভাজক কলা মানে হৈছে কি যেতিয়া বস্তু এটা বাক্য এটা যেতিয়া বিবেচিত হৈ থাকে বিবেচিত হয় সকলো মতে বিবেচিত হয় নতুন যেতিয়া অপ্ৰত্যক্ষ যেতিয়া সৃষ্টি কৰিব তাক কোৱা হ'ব তোমাৰ ভাজক কলা যেনেকৈ গছ এটা যে পুলি লগালো পুলি বীজটো লগালে ডাঙৰ হৈ আছে দীঘল হৈ এটা চাব 40-15 বছৰ 16 বছৰ চাব এনেকুৱা এটা ধান হ'ব এইটো যিটো তোমাৰ ডাঙৰ বা বৃদ্ধি হোৱাটো এইটো বন্ধ হৈ যাব এই বন্ধ হোৱাৰ আগমুহূৰ্ত এইটো এটা ভাজক কলা আৰু বন্ধ হোৱাৰ লগে লগে তাৰ এইটো কি কলা হৈ গৈছে স্থায়ী কলা ভালকৈ পঢ়িবা আৰু এইবিলাক লিখা বা কেতিয়াবা স্ক্ৰিপ্ট কৰি ধুনীয়াকৈ লিখি দেবা আৰু কিবা বুজি নাপালে কিবা অসুবিধা হ'লে তোমালোকে কমেণ্টত জনাই দিবা